ইয়াতকে আনন্দৰ কথা একো হ'ব নোৱাৰে আমাৰ কাৰণে, কাৰণ জাতিৰ পিতা মহাত্মা গান্ধীৰ যি এটা আদৰ্শ, এই আদৰ্শ আজি বিশ্বত সকলো আদৰ্শকে শীৰ্ষত পৃথিৱীত মানৱ সমাজখন আগুৱাই নিয়াৰ কাৰণে বিভিন্নজনে বিভিন্ন আদৰ্শ, বিভিন্নজনে বিভিন্ন তেখেতৰ জ্ঞানেৰে মাৰ্গদৰ্শন কৰিছে। কিন্তু জাতিৰ পিতা মহাত্মা গান্ধীৰ যিটো আদৰ্শ, মানৱতাৰ যিটো চিন্তাধাৰা আৰু অহিংসাৰ যিটো চিন্তাধাৰা, এইটো সমগ্ৰ পৃথিৱীত এতিয়া সকলো একচেপ্টেবল এটা আদৰ্শ হিচাপে লৈছে। যাৰ কাৰণে 2 অক্টোবৰ যিটো গান্ধী জয়ন্তী, এইটো অকল ভাৰতবৰ্ষত নহয়, এতিয়া ইণ্টাৰনেশ্যনেল ডে অফ নন ভাইলেন্স বুলি এইটো অবজাৰ্ভ কৰা হয়। গতিকে আজি অসমত, ভাৰতত বা ভাৰতৰ বাহিৰতো আমি দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাপানত জাতিৰ পিতা মহাত্মা গান্ধীক ফুল দি আহিছে। এতিয়া সকলোতে এতিয়া আমাৰ যিটো গান্ধীজীৰ যিটো আদৰ্শ, সেইটো পপুলাৰ হৈছে আৰু সকলোৱে একচেপ্ট কৰিছে। আৰু ইয়াৰ দ্বাৰা যদি আপুনি আগবাঢ়ি যাব পাৰে, সমাজখনত কোনো ধৰণৰ হিংসা হ'ব নোৱাৰে, সমাজখনত কোনো উচ নিচ হ'ব নোৱাৰে, কোনো জাতি জনগোষ্ঠীৰ মাজত এটা হেট্ৰেড, যিটো ঘৃণা, সেইটো আহিব নোৱাৰে। গতিকে আজিৰ এই মুহূৰ্তত আমাৰ 26 জানুৱাৰীৰ আগৰ সময়ত কেইদিনমান আগত আমাৰ চিৰাং জিলা নতুন জিলা আছিলে, ইয়াত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি নাছিলে, ইয়াতে স্থাপন কৰি আজি মুকলিও কৰা হ'ল। ইয়াৰ কাৰণে মই আমাৰ আৰবান ডিপাৰ্টমেণ্ট, জিলা কৰ্তৃপক্ষ সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত ইয়াত আমাৰ ৰাষ্ট্ৰীয় কিবা এটা কাৰ্যসূচী হওক, ষ্টেট কাৰ্যসূচী, লোকেল কাৰ্যসূচী, ইয়াত সকলোৱে জাতিৰ পিতা মহাত্মা গান্ধীক ইয়াত আহি পেলাই ফুল দিব পাৰিব, তেখেতক শ্ৰদ্ধা জনাব পাৰিব। যেতিয়া আমাৰ বড়োলেণ্ড অঞ্চলত বহুত হিংসা হৈ আছিলে, তেতিয়া আমি সকলোৱে অলপমান বহুত কেতিয়াবা ফ্ৰাষ্ট্ৰেটেড আৰু কেতিয়াবা অনাগত দিনক, আহি থকা দিনবিলাকক লৈ পেলাই সকলো এটা আনচাৰ্টিনিটি এটা ফিল কৰিছিলে যে ভৱিষ্যতটো কেনেকৈ হ'ব। আৰু সেইখিনি সময়ত মই গান্ধীজীৰ যিটো বিভিন্ন কোটেশ্যন বুলি কোৱা হয়, তেখেতৰ যিবিলাক কিতাপবিলাক, যিসকল বায়'গ্ৰাফী আৰু তেখেতৰ ওপৰত যিসকল কিতাপ লিখিছিলে, সেইবিলাক অলপ অধ্যয়ন কৰিছিলোঁ। আৰু তাত দেখিছিলোঁ কি পৃথিৱীখন বা মানৱ সমাজটো শান্তি কৰি ৰাখিবলৈ তেখেতৰ যিখিনি বাণী, তেখেতৰখিনি কোটেশ্যন, তেখেতৰ যিখিনি কথা কৈ গৈছে, সেইখিনি যদি ফ'ল' কৰি, এইটোৱে আজিৰ তাৰিখত অন্তত বেলেগ আৰু কথা নালাগে। কাৰণ জীৱ জন্তুৰ পৰা লৈ পেলাই মানৱৰ পৰা লৈ পেলাই সকলোৱে হিংসাৰ বলি হয়। আৰু হিংসাটো যদি নিজে নকৰে, তেতিয়া এক্সিডেণ্টেলি ক'ৰবাত হ'ব, কিন্তু নিজে নকৰিলে আমি চবেই ছেফ হ'ব পাৰোঁ। কাৰণ হিংসাৰ ইমিডিয়েট যিটো ৰিজাল্ট, আজি আপুনি হিংসা কৰিলে ইয়াৰ ইমিডিয়েট ৰিজাল্টটো হ'ল ডেষ্ট্ৰাকশ্যন, ধ্বংস। তো সেইকাৰণে আপুনি ধ্বংস নকৰিলে সৃষ্টি হ'ব, ধ্বংস নকৰিলে শান্তি হ'ব, ধ্বংস নকৰিলে চব কুছ হ'ব। তো সেইকাৰণে গান্ধীজীৰ যিটো আদৰ্শ, সেইটো সকলোৱেও, এইটো অকল যে ছ'চিয়েল ৱৰ্ক কৰা মানুহ বা কিবা সংগঠনত কাম কৰা মানুহ, দেশৰ কাম কৰা মানুহে চাব লাগে, প্ৰত্যেকজন ব্যক্তিয়ে মহাত্মা গান্ধীৰ আদৰ্শটোক অধ্যয়ন কৰিব লাগে, সেইটো ফ'ল' কৰিবলৈ চেষ্টা কৰিব লাগে। गोजोनथाव खौरां। क'क्राझार सहरनि खोदोमथलायाव थानाय फिजिअथेरापि क्लिनिक एन्ड रिहाबिलिटेसन सेन्टारा स्ट्रक बेरामजों भुगिनांनाय सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां लाना फैदों। स्ट्रक बेराम जानाय सुबुंफोरखौ मोजां फाहामथाय होनो हानायनि सुबिदा होगासिनो दं क'क्राझार सहरनि खोदोमथलायाव थानाय फिजिअथेरापि क्लिनिक एन्ड रिहाबिलिटेसन सेन्टारा। क'क्राझार सहरनि साखाथिनि खोदोमथलायाव थानाय जावा श'रुमजों नांजाबनाय फिजिअथेरापि क्लिनिक एन्ड रिहाबिलिटेसन सेन्टारा रोंगौथि गोनां कनसालटेन्ट फिजिअथेरापि डक्टर शीला बसुमतारीनि सार्भिस होनायाव स्ट्रक, स्पर्ट्स इन्जुरि, स्पन्डिलाइटिस, सेटिस पेन, जइन्ट पेन, स्ट्रेन एन्ड स्प्रेन, फ्र'जेन शोल्डार, पस्टुरेल कारेक्शन, पेडियाट्रिक पिटि, आफ्टार सार्जारि, माल्टिपल स्क्लेरोसिस, पोस्ट लांग इनफेक्शन, पार्किन्सन्स डाइजेस, पोस्ट फ्रेक्चार्स आरो डिस्क प्रलेप्स आरो स्लिप डिस्कनि बेराम जानायफोरखौ सोखानो हायो।
आरो बे फिजियोथेरापि क्लिनिक एन्ड रिहाबिलिटेसन सेन्टारा क'क्राझार सहरनि गेजेरावनो बेरामिनि न'आव थांनानैबो सार्भिस होनो हानायनि सुबिदाखौबो होगासिनो दं। जुदि नोंथाङाबो स्ट्रक बेरामजों भुगिनांना दंब्ला थाबैनो क'क्राझार सहरनि कोदोमथलायाव थानाय फिजियोथेरापि क्लिनिक एन्ड रिहाबिलिटेसन सेन्टाराव थांनानै फाहामथायखौ लानो हागोन। लोगोसे नोंथाङा आबुङै मिथिनो थाखाय 6001597629 एबा 9101439836 जानबुं नम्बराव कल खालामना थोंजों खौरां लानो हागोन।